हेलो बंधु कारेन्ट आसामলৈ स्वागतम। আজি আপোনালোকক লৈ আহিছোঁ মই এখন খাচী বাগানলৈ। এই খাচী বাগানখন মন কৰকচোন, কিমান ধুনীয়াকৈ খাচী বাগানখন গঢ়ি তুলিছে। ইয়াত কিন্তু মাটি একেবাৰেই কম আছে, একেবাৰে কম মাটিতে কিমান ধুনীয়াকৈ এখন খাচী বাগান গঢ়ি তুলিছে চাওকচোন। মাত্ৰ 4 নল মান হ'ব জেগা। ইয়াতে 400 পুলি ৰুই থৈছে চাওক, কেনেকৈ সাৰ জাবৰ দি ৰাখিছে। ইয়াৰ মাত্ৰ 1 বছৰ হৈ গৈছে, 1 বছৰ হৈ গৈছে। 1 বছৰতে কেনেকৈ সুন্দৰকৈ খাচী বাগান এখন তুলিছে। আপুনি বা ময়ো যত্ন কৰিলে এনেকুৱা এখন খাচী বাগান অতি সহজতে কৰিব পাৰে। ইয়াতে আহি যাব লাখ লাখ টকা চাওক। হেল্ল' বন্ধু, আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।